এতিয়া যোৱা বাপে কাহক তাৰ পিছত তাই ব্যৱস্থা কৰিম যিমান সোনকালে পাৰ আহিবি আৰু কিবা অসুবিধা হয় খবৰ দিবি জানো কি বা হৈছে তই বেছিকৈ চিন্তা কৰিছ একো হোৱা নাই চিন্তা কৰি লাভ নাই ঘৰৰ পৰা তোক মাতি পঠাইছে গতিকে তই যাব লাগে হ'লেও মাৰ অসুখ বুলি খবৰ দিলে যে এই নিৰ্মল অসুখনো কাৰ নহয় চিকিৎসা কৰিলে ভাল হ'ব বছ মিছা মিছি অ ৰিক্সা ৰখিবলৈ কোৱা নাই ৰখিব নোৱাৰ এই তোমাৰ দোকানত যে এতিয়া 3টা ল'ৰা আড্ডা মাৰি আছিলে ল'ৰাকেইটাৰ মেচ কোনটো তুমি জানানে অঁ এইফালেদি গৈ এই 2 নম্বৰ গ'লটেনে সোমাই যাব চাই চিতি জানি বুজি কৰা মিতিৰালি মুখেদি বৰষে মৌ পেটে চতুৰালি কোন গাখীৰ মই কি কৰোঁ এতিয়া যা গাখীৰখন লৈ আহ মোৰ পঢ়িবলৈ আছে দেই মই নোৱাৰো যাব আপুনি যাওক তহঁতে কি কৰ মই হ'লে ফুলো দেই কি কৰ গৈ থাক তহঁতে বহুত দেৰি কৰিলো নে কি আগবেলা গাখীৰ নোলাল বেয়া পালা নে কি চিনি পোৱা নাই নাপাবাই প্ৰথম দেখিছাতো মই কিন্তু তোমালোকক ঠিক চিনি পাইছোঁ অমল বিমল চোৱা এতিয়া নিৰ্মলক মাতি দিয়া নিৰ্মল কি হ'ল নাই আজি অলপ আগতে ঘৰলৈ গ'ল মই জানিছিলোঁৱেই কি ঘৰৰ খবৰ পালে সি 1 মিনিট ইয়াত ৰৈ নাথাকে কি কৰা যায় আপুনি নিৰ্মলৰ মমাই ভাগিন নাই যেতিয়া যোৱাই ভাল হ'ব নেকি ক'লে যাব নিৰ্মলৰ মামা যেতিয়া আপুনি আমাৰো মামা ইয়াতে থাকক আৰু তাতে নিৰ্মলৰ বেগখনটো খালী আছেই ন মইতো থাকিম বুলিয়ে আহিছিলোঁ পিছে একো নহয় আহক আহক হয় নেকি হ'ব ব'লা নহ'লে ভাগিনেও বেয়া পাব নহয় বাইদেউ লাগি আছে হয় কেতিয়াৰ পৰা আৰ্মিত থকাৰ পৰাই বাঢ়িছেনে নাই ক'ত বাঢ়িব এইডাল পিন্ধি থাকিলে বাঢ়িবনে বাহিৰৰ পৰিষ্কাৰ বতাহ গাত লাগিলে স্বাস্থ্য ফৰফৰাই বাঢ়ি আহিব খোলক খোলক সেইডাল খোলকচোন
সেইডাল খুলি এবাৰ দৌৰি দিছ